Hi friends, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চিকেনৰ এটা হেল্ডি আৰু টেষ্টি ৰেচিপি। হেল্ডি বুলি মই এইটো কাৰণে কৈছোঁ যে ইয়াত মই কোনো তেল ব্যৱহাৰ নকৰোঁ, আৰু টেষ্টি বুলি কিয় কৈছোঁ সেইটো আপোনালোকে এবাৰ যদি নিজে বনাই চায় তেতিয়া নিশ্চয় গম পাব। চ' ডেফিনেটলি ট্ৰাই কৰিব আৰু মোক জনাব ৰেচিপিটো কেনেকুৱা পালে। প্ৰথমতে আমি চিকেনখিনি মেৰিনেট কৰিব লাগিব। ইয়াত আছে 300 গ্ৰাম চিকেন আৰু 2টা আলু কাটি লৈছোঁ। আৰু প্ৰথমতে মই ইয়াত অকণমান নেমু চেপি লৈছোঁ। তাৰপিছত ইয়াত এড কৰিছোঁ আদা নহৰু পেষ্ট, কম কৰি ৰাখিব। আৰু আপোনালোকে এটা কথা জানে চাগে, যেতিয়া কম জুইত আৰু বেছি সময়লৈ বস্তু বনোৱা হয় তেতিয়া খাবলৈ খুব টেষ্টি হয়। এই ৰেচিপিটো তেনেকুৱাই। ইয়াত আমি পানী ব্যৱহাৰ কৰা নাই, মাত্ৰ গাপত সিজাইছোঁ। লগতে তেলো ব্যৱহাৰ কৰা নাই, দেখিছে আপোনালোকে। মাংসখিনি প্ৰায় সিজি গৈছে। এতিয়া আমি ইয়াত পানী এড কৰিব পৰা হৈ গৈছে, কিন্তু তাৰ আগত মই কি কৰিম, গেছটো অলপ বঢ়াই ল'ম আৰু এইখিনি অলপ হাই ফ্লেমত একেবাৰে ড্ৰাই কৰি ল'ম। আৰু আপোনালোকে দেখিছে চাগে মাংসখিনিৰ পৰা কেনেদৰে তেল ওলাইছে, কিন্তু আমি ইয়াত অলপো তেল ব্যৱহাৰ কৰা নাছিলোঁ। যিমান তেল ওলাইছে মাংসৰ পৰা ওলাইছে। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ ড্ৰাই কৰিও খাব পাৰে, কিন্তু মই আজি অলপ কাৰী টাইপ বনাম, সেইকাৰণে মই ইয়াত প্ৰয়োজন মতে পানী এড কৰিছোঁ আৰু পুনৰ ঢাকি দিছোঁ অলপ সময়ৰ কাৰণে। 5 মিনিটমানৰ পিছত এইখিনি ছাৰ্ভ কৰিব পৰা হৈ যাব। এতিয়া মই গেছটো অফ কৰিছোঁ আৰু ইয়াত দিছোঁ কেঁচা ধনিয়া। তাৰপিছত এইখিনি বেলেগ এটা বাতিলৈ কাঢ়ি লৈছোঁ। আৰু এয়া আমাৰ তেল নিদিয়াকৈ বনোৱা চিকেন কাৰী ৰেডি হৈ গৈছে। আশা কৰোঁ আপোনালোকে ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। লাভ ইউ অল, টেক কেয়াৰ, বাই বাই।